নমস্কাৰ, উজনি কৃষি ইউটিউব চেনেলটোলৈ পুনৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ভিডিঅ'টোত দেখাম যে আমাৰ যোনবিলাক কুকুৰা আছে, কুকুৰাবিলাক একদম জন্মৰ প্ৰথম দিনাৰ পৰা একেবাৰে 1 কেজি ওজন হোৱালৈকে আমি কি দানা ব্যৱহাৰ কৰোঁ আৰু মই মোৰ ফাৰ্মত কি দানা ব্যৱহাৰ কৰি আছোঁ সেই বিষয়ক লৈ এই ভিডিঅ'টো বনাইছোঁ আজি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সাধাৰণতে মোৰ ফাৰ্মৰ যোনবিলাক কুকুৰা আছে, কুকুৰাবিলাকক প্ৰথম এসপ্তাহ জন্মৰ পৰা প্ৰথম এসপ্তাহলৈকে মই মোৰ ফাৰ্মত ইউজ কৰোঁ যোনটো প্ৰি ষ্টাৰ্টাৰ যোনটো দানা। আপোনালোকে যোনবিলাক ব্ৰইলাৰ দানা পোৱা দোকান আছে, দোকানবিলাকত আপোনালোকে সহজে পাব। নামটো হৈছে প্ৰি ষ্টাৰ্টাৰ। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে, ওলাই গৈছে প্ৰি ষ্টাৰ্টাৰ বুলি। এই দানাটো আপোনালোকে ব্যৱহাৰ কৰিব। এই দানাটোত বিশেষকৈ কি হয়, ভিটামিনৰ পৰিমাণটো বেছি থাকে কাৰণে ভাল, অলপ সোনকালে গ্ৰ'থ হয়। এই দানাটো আপোনালোকে প্ৰায় 1 সপ্তাহমান ব্যৱহাৰ কৰিলে হ'ল, তাৰপিছত আপোনালোকে ব্যৱহাৰ কৰিব নালাগে। আৰু ইয়াৰ পাছত আপোনালোকে ব্যৱহাৰ কৰিব লাগিব যোনটো ব্ৰইলাৰ ষ্টাৰ্টাৰ। আপোনালোকে কেমেৰা সন্মুখত দেখিবলৈ পাইছে, এইটো ব্ৰইলাৰ ষ্টাৰ্টাৰ দানাটো আপোনালোকে ইউজ কৰিব লাগিব। আৰু এই দানাটো ইউজ কৰিব লাগিব আপোনালোকে প্ৰায় আধা কেজি বা 600 গ্ৰাম যেতিয়ালৈকে নহয় কুকুৰাটো, সিমান দিনলৈকে আপোনালোকে ইউজ কৰি থাকিব। আধা কেজিৰ পৰা 700 গ্ৰামৰ ভিতৰত আপোনালোকে ওজন নোহোৱালৈকে ইউজ কৰি থাকিব এই দানাটো। আৰু ইয়াৰ পাছত আপোনালোকে ইউজ কৰিব লাগিব ব্ৰইলাৰ যোনটো ফিনিচাৰ দানা। এই দানাটো দেখিবলৈ পাইছে আপোনালোকে কেমেৰা সন্মুখত। এই দানাটো কিন্তু আপোনালোকে যেতিয়ালৈকে কুকুৰাটো 1 কেজি নহয় 700 গ্ৰামলৈকে এইটো দানাই ইউজ কৰি থাকিব, কিন্তু তাৰ পাছত আপোনালোকে ইউজ কৰিব এইটো দানা। এই দানাটোৱে কি হয়, বিশেষকৈ মানে মুৰ্গীটোৰ ওজনটো বৃদ্ধি কৰে। সেইবাবে আমি একেবাৰে শেষত এই দানাটো ব্যৱহাৰ কৰোঁ। আৰু এই দানাটো বাকীবিলাক যোনটো প্ৰি ষ্টাৰ্টাৰ দানাৰ তুলনাত অলপ ডাঙৰ, অলপ নহয় যথেষ্টই ডাঙৰ এই দানাটো। সেইবাবে আপোনালোকে কি কৰিব, এই দানাটো যোনবিলাক সৰু কুকুৰা পোৱালি আছে, সৰু পোৱালিবিলাকক আপোনালোকে কেতিয়াও খাবলৈ নিদিব। কাৰণ দেখিছে দানাটো ডাঙৰ, কেমেৰা সন্মুখত দেখিবলৈ পাইছে। কুকুৰাবিলাকৰ ডিঙিত লাগি ধৰিব যদি সৰুবিলাকক দিয়ে, ফলত কুকুৰাবিলাক মৃত্যুমুখতো পৰিব পাৰে। সেইবাবে আপোনালোকে কেতিয়াও সৰু কুকুৰাবিলাকক এই দানাটো নিদিব। আজি এই ভিডিঅ'টো ইমানেই আছিলে। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি ফাৰ্মিং ৰিলেটেড আৰু নজনাৰ কিবা কথা আছে তেন্তে তলত কমেণ্ট কৰিব, কাৰণ মই এই ভিডিঅ'টো এজন ছাবস্ক্ৰাইবাৰৰ অনুৰোধতে বনাইছোঁ। আৰু মোৰ এই চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটি প্ৰেছ কৰি দিব, যাতে মই আনি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন মোক পাই থাকে আপোনালোকে। ধন্যবাদ। জয় আই অসম।